নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইনফৰমেশ্যন 365লৈ। সমগ্ৰ দেশবাসীৰ আপোন তথা বিশ্ববাসীৰ পৰিচিত বচ্চন পৰিয়ালত এতিয়া কৰোনাৰ আতংকই বিৰাজ কৰিছে। বলিউড জগতৰ শ্বাহিন শ্বাহ, বিগ বি অমিতাভ বচ্চন সাধাৰণতে ৰুটিন চেকআপৰ কাৰণে সঘনে হস্পিটেললৈ অহা যোৱা কৰি আছিল। যোৱা কিছুদিন ধৰি তেওঁ সামান্য জ্বৰত ভুগি আছিল আৰু বিয়লি সময়ত কোভিড-19 পৰীক্ষা কৰাত তেওঁৰ দেশত কোভিড-19ৰ পজিটিভ বুলি ধৰা পৰে। আৰু পজিটিভ হোৱাৰ খবৰ পোৱা মাত্ৰকে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ বিশ্বব্যাপী থকা শুভাকাংক্ষীসকলক জনাই দিয়ে আৰু নিশা প্ৰায় 10 মান বজাৰ আগে তেওঁক নানাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে তেওঁৰ দেশত পজিটিভ পোৱাৰ লগে লগে পৰিয়ালৰ আন সদস্যসকলকো স্বাব টেষ্ট কৰা হয় আৰু নিশা প্ৰায় 11 মান বজালৈ বাকীসকলৰ ৰিজাল্ট আহে। ৰিজাল্ট মতে কেৱল পুত্ৰ অভিষেক বচ্চন পজিটিভ আৰু পৰিয়ালৰ বাকী সদস্যসকলৰ নিগেটিভ বুলি প্ৰমাণিত হয়। নিশাই অভিনেতা অভিষেক বচ্চনক নানাৱতী হস্পিটেলত ভৰ্তি কৰা হয় আৰু তাৰ পাছত পুনৰ আজি আকৌ ৰেপিড টেষ্ট কৰোৱা হয়। ৰেপিড টেষ্টৰ অন্তত 46 বছৰীয়া ঐশ্বৰ্য ৰায় বচ্চন আৰু 8 বছৰীয়া আৰাধ্য ৰেহতো কোভিড পজিটিভ নিশ্চিত হয়। এতিয়া তেওঁলোকৰ জুহুস্থিত বাসগৃহত জলসা আৰু জনক সম্পূৰ্ণৰূপে চিল কৰি কণ্টেইনমেণ্ট জোনলৈ পৰিৱৰ্তন কৰা হৈছে। BMC কৰ্তৃপক্ষৰ ফালৰ পৰা সম্পূৰ্ণ বাসস্থানৰ চৌহদ আৰু দাঁতিকাষৰীয়া অঞ্চলত চেনিটাইজিং কৰাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমানলৈকে পৰিয়ালৰ আন সদস্য ক্ৰমে জয়া বচ্চন, আগস্ত্য নন্দা, নব্যা নবেলী নন্দা, শ্বেতা নন্দা এই তিনিওৰে দেশত কোভিড নিগেটিভ পোৱা গৈছে। বৰ্তমান বচ্চন পৰিয়ালত কৰ্মৰত গাড়ী চালক, চাফাই কৰ্মী, মালী, ৰান্ধনী আদি সকলোৰে পৰীক্ষাৰ কাম আৰম্ভ হৈছে। কোভিড-19ৰ সামান্য লক্ষণ দেখা দিয়া বচ্চন পৰিয়ালৰ সকলোবিলাক হস্পিটেলত ভৰ্তি হৈ আছে যদিও সম্পূৰ্ণ সুস্থ। হস্পিটেল কৰ্তৃপক্ষ তথা ডক্টৰ নাৰ্ছৰ ব্যৱহাৰত মুগ্ধ হৈ অমিতাভ বচ্চনে তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। কৰ্তৃপক্ষৰ ফালৰ পৰা দিনটোত দুবাৰকৈ স্বাস্থ্যজনিত খবৰ অনুৰাগীৰ মাজত শ্বেয়াৰ কৰিব পাৰিব বুলি অমিতাভ বচ্চনক ইতিমধ্যে জনাইছে। আজি পুৱা অনুৰাগীক উদ্দেশ্যি অমিতাভ বচ্চনে কি কৈছিল এবাৰ চাওঁচোন আহক। Namaskar, this is Amitabh Bachchan. I am wanting to talk to all the doctors, nurses and the staff at Nanavati Hospital for their tremendous work that you're doing in these very trying circumstances. अभी हाल ही में मैंने ट्विटर पे एक सूरत, गुजरात में सूरत में एक बिलबोर्ड लगा हुआ था जिसमें लिखा था कि आपको मालूम है मंदिर क्यों बंद है? क्योंकि भगवान जो है सफेद कोट पहनकर अस्पतालों में काम कर रहे हैं। आप जितने भी डॉक्टर्स, नर्सेस और जितने भी हॉस्पिटल्स में काम कर रहे हैं, आप सब में एक ईश्वर का रूप है। आप सब इतनी मेहनत के साथ इंसानियत के लिए काम कर रहे हैं। आप जीवनदायी बन गए हैं आप, और मैं आप लोगों को हाथ जोड़कर आपकी सराहना करता हूं, नतमस्तक हूं मैं आपके सामने। बहुत ही सराहनीय काम हो रहा है और आप ना होते तो न जाने इंसानियत कहां जाती। तो मैं आप सब लोगों से कहना चाहता हूं, मैं जानता हूं कि ये दिन थोड़े से निराशजनक है। दे आर ट्राइंग टाइम्स, एवरीवन इज बीइंग वर्क्ड टू देयर एब्सोल्यूट लिमिट्स। देयर इज ऑलवेज fear, there's perhaps depression, but please do not despair, do not panic. We're all together in this, we're all working together, and we hope and wish that very soon we shall come out of these extraneous circumstances. Thank you so much, Nanavati Hospital, and all the nurses and doctors and the people that are working there, the staff at Nanavati Hospital. I have had a wonderful experience every time I have been to your facility. और मैं जानता हूं कि आपका स्नेह, आपका प्यार मेरे स्वास्थ्य के लिए कितना आवश्यक रहा है। आज मैं चाहूंगा कि आप इसी तरह काम करते रहें। पूरा देश आपको इज्जत से देखता है, स्नेह से देखता है, और जैसा कि मैंने कहा, आप सब जो हैं ईश्वर का रूप है। आपकी ईश्वर रक्षा करेंगे। बहुत बहुत धन्यवाद।